खुलुमबाय बडलेण्ड बुब्लि रादाबनिफ्राय आङो दङ राजीब बसुमतारी लोगोसे बडलेण्ड बुब्लि रादाब नायगिरि गासै नोंथांमोनखौ बे समाव बरायबाय आरो बे समाव आं बडलेण्ड बुब्लि रादाबनि गेजेरजों मोनसे खौरां होनो सानदों थांनाय 2020 मायथाइनि 27 जानुवारि खालाराव BTR Accord जानानै थाङो आरो बे एकर्डआवहा साइन होदोंमोन एबा सागान होदोंमोन एनडिपिनि मोनब्रै फेक्सन लोगोसे आबसु खौसे जाना सागान होनानै एकर्डखौ खालामनाय जायो आरो बे एकर्डआव साखी महरै BTCनि बारग'सिब हाग्रामा महिलारि बिथाङाबो सागान होदोंमोन आरो बिथां BTCनि सिब बारग' हाग्रामा महिलारि बिथाङा BTC ओनसोलाव आगान होनाय लोगो लोगोनो खौरांगिरिफोरनियाव बिथाङा फोरमायो दि BTR एकर्डआवहा जाखिनि दफा दं बे दफाफोरा मावफुंजानायनि उनाव बडलेण्डआ गावनो गाव जाना फैगोन होननानै बिथाङा रोखा फोरमायदोंमोन नाथाय साननैसोनि उनावनो BTCनि बारग'सिब हाग्रामा महिलारि बाथ्रा बुंनाया उल्था जायो आरो बिथाङा गुबुन लामाजों बिथाङा फोरमायो दि BTR एकर्डआवहा जेबो गैया बे एकर्डखौ गावबा गाव एबा सानैसोनि लाबालाबनि थाखायसो खालामनाय जादों होननानै बिथाङा गोबां दान्थे-बिदान्थे खालामदोंमोन नाथाय बेबायदि बाथ्राखौ लानानै दिनै 22 नं कक्लाबारि समष्टि एबा थामहिनबा UPPL आफादगिरि प्रमोद बर'नि समष्टियाव दिनै जयनिं सेरेमनि लायो आरो बे जयनिं सेरेमनियाव गोबां राजखान्थि हानजा दोलोनिफ्राय फैनानै UPPL राजखान्थि हानजा दोलोखौ देरहासार खालामनो थामहिनबा UPPLनि आफादगिरि प्रमोद बर'खौ देरहासार खालामनो थाखाय गोबां सुबुंफोरा योगदान होनायखौ नुनो मोनो आरो बे योगदान होनायनि गेजेरजों UPPLनि आफादगिरि प्रमोद बर' थामहिनबा 20 नं कक्लाबारि समष्टिनि बिजाथि प्रमोद बर' बिथाङा फोरमायो जि BTR एकर्डखौ सोरबा साफा सानैनि एबा सानैनि थाखाय लाबालाबनि थाखाय एकर्डखौ खालामनाय जायाखै होनना बिथाङा रोखा फोरमायो बे एकर्डखौ एबा थामहिनबा BTR एकर्डखौ BTC ओनसोलनि जनजाति गोबां सुबुंफोरनि थाखाय बायदि जनजाति हारिफोरनि थाखाय जौगानायनि थाखाय सोलायनायनि थाखाय एकर्डखौ खालामनाय जादों होनना बिथाङा रोखा फोरमायो दानिया फैदों प्रमोद बर' बिथाङा मा फोरमायदों जोंनि बे बडलेण्ड बुब्लि खौरांनि गेजेरजों आबुङै मिथिना लादोंनि নাই এইটো যদি কোনোবা কৈছে কি BTR চুক্তি কাৰোবাৰ ব্যক্তিগত লাভালাভৰ কাৰণে এজন দুইজনৰ লাভালাভৰ কাৰণে কৰিছে তেনেহ'লে ভাৰত চৰকাৰ অসম চৰকাৰকো তেখেতসকলে আঙুলি উঠোৱা হৈছে ভাৰত চৰকাৰে কোনোদিনে কাৰোবাৰ লাভালাভৰ কাৰণে চুক্তি নকৰে এজন দুজন ব্যক্তিৰ অসম চৰকাৰে কোনোদিনে কোনোবা এজন দুইজন ব্যক্তিৰ লাভালাভৰ কাৰণে চুক্তি নকৰে আৰু এই চুক্তিত BPFৰ মানুহবিলাকো আছিলে তেখেতসকলে কাৰোবাৰ লাভালাভৰ কাৰণে কিয় চুক্তি কৰিলে চুক্তিত কিয় শিবে চাইন দিলে মানে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই তো আজি তেখেতসকলে সব কথাখিনি ৰাজনীতিকভাৱে চালে নহ'ব এইখন চুক্তিত BSC BTC যিটো নাই আমি বহুত ইয়াত এইখন চুক্তিত পাইছোঁ আজি মানৱ সম্পদ উন্নয়নটো সবচেয়ে ডাঙৰ কথা এতিয়াৰ যদি কিবা বিষয় আছে বিষয়ৰ ভিতৰত সবচেয়ে ডাঙৰ বিষয়টো হৈছে মানৱ সম্পদ উন্নয়ন আৰু মানৱ সম্পদ উন্নয়ন যদি হ'ব লাগে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন শিক্ষা অনুষ্ঠান লাগিব আজি আমি 3খনকৈ ইউনিভাৰ্চিটি পাবলৈ সক্ষম হৈছোঁ NIT পাইছোঁ মেডিকেল কলেজ পাইছোঁ সায়েন্স চেণ্টাৰ পাইছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰুৰেল ডেভেলপমেণ্ট ইনষ্টিটিউট পাইছোঁ সেইবিলাক পোৱাৰ পিছত যদি কোনোবা কৈছে এইটো ব্যক্তিগত লাভৰ কাৰণে হৈছে তেখেতে এইটো একোই নাজানে বুলি মই ক'ম আচ্ছা স্যার চাৰিওফালে আপোনাৰ UPPL দলৰ ৰাইজবাসীয়ে যোগদান কৰি আছে এইবিলাক ৰাইজবাসীয়ে আপোনাৰ সঁচাকৈ ভোট দিব নেকি আপোনাৰ UPPL দলৰ সেইটো ৰাইজেই ঠিক কৰিব ভোট কোনে দিব কোনে নিদিয়ে সেইটো মইতো ক'ব নোৱাৰিম এতিয়া ৰাইজ ওলাই আহিছে চবে পৰিৱৰ্তন বিচাৰিছে আৰু যোৱা 17 বছৰত যেহেতু BPFে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে ৰাইজৰ আশা যিটো আছিলে আকাংক্ষা যিটো আছিলে এইটো পূৰণ নকৰিলে ক্ষুদ্ৰ সমস্যাবিলাকো তেখেতসকলে সমাধান নকৰিলে ঘৰ দিম বুলি পইচা লৈ যায় ঘৰ নিদিলে জব কাৰ্ড মানে মানুহৰ হাতত আছে কিন্তু পইচা বেলেগে ওলাই খালে এই গোটেই সমস্যাৰ কাৰণে আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে গতিকে আমি বিশ্বাস কৰোঁ কি আজি যেনেকে নহওক ইয়াত UPPL দললৈ চৰকাৰ আহিব আৰু অধিক সংখ্যা লৈ পেলাই চৰকাৰত UPPL দলে মানে শাসন কৰিব এটা লাষ্ট কথা যে অন্যান্য জনগোষ্ঠী সকলো জনগোষ্ঠীৰ উন্নয়নটো কি ধৰণে হ'ব BTR চুক্তি অনুযায়ী চাওক আমি প্ৰথমতে ভাৰতবাসী অসমৰ বাসিন্দা BTRৰ বাসিন্দা আমাৰ ইয়াত মানে জাতি ধৰ্ম বাছি পেলাই উন্নয়নটো কৰিব নালাগে আজি যোৱা 17 বছৰত তেখেতসকলে কোনো জাতি জনগোষ্ঠীক নাচালে কোনো জাতি জনগোষ্ঠীৰ সমস্যাবিলাক তেখেতসকলে গুৰুত্ব আৰোপ নিদিলে সেইকাৰণে আজি বিভিন্ন জাতি জনগোষ্ঠীৰ ক্ষোভ হৈছে দুখ হৈছে খং হৈছে এইটো সঁচা কথা সেইকাৰণে আমি UPPL এতিয়া আমি দলৰ যিটো ষ্ট্ৰাকচাৰ ইয়াতে আপুনি দেখিবলৈ পাব যে সকলো জনগোষ্ঠী অলৰেডি ইয়াতে মানে জড়িত হৈছে আৰু আমি যেতিয়া চৰকাৰ গঠন কৰিম সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি আগুৱাম যিসকল জনগোষ্ঠী এতিয়া পিছপৰি আছে উন্নয়নৰ কাম ক্ষিপ্ৰতাৰে কৰিব লাগে সেই জনগোষ্ঠীবোৰক উন্নয়ন পৰিষদ উন্নয়ন যেটো বোৰ্ড আমি বনাম বুলি ইতিমধ্যে ঘোষণা কৰিছোঁ আৰু BTRৰ সকলো জাতি জনগোষ্ঠীৰ ধৰ্ম ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষা হ'ব লাগিব সকলো শান্তি সম্প্ৰীতিৰে থাকিব পাৰিব লাগিব আৰু সকলো জাতি জনগোষ্ঠীৰ নিৰাপত্তা পাব লাগিব এইখিনি কথাকে আমি আগত ৰাখি পেলাই নিৰ্বাচনত আহিছোঁ আৰু এইখিনি কাম আমাৰ চৰকাৰ গঠন হ'লে আমি ফাৰ্ষ্ট এজেণ্ডা হিচাপে লৈ পেলাই কাম কৰিম
আচ্ছা ছাৰ BTCত 40টা সমষ্টি আছে এই 40টা সমষ্টিৰ মাজত যেনিবা বাক্সা আৰু ওদালগুৰি চিৰাং তেখেতৰ পৰা কেইটামান যেনিবা সকলো জিলাতে আমি অধিক আসন পাম কিন্তু মই কোনোদিনে নকওঁ যে কিমান পাম কিমান নাপাম এইবিলাক অগণতান্ত্ৰিক বুলি ভাবোঁ মই ৰাইজে ভোটটো দিব যেতিয়ালৈকে বেলট বক্সৰ পৰা ভোটটো ওলাই কাউণ্টিং নকৰে সেইজনেহে ক'ব পাৰিব যোনে নেকি মন্ত্ৰ কৰে মোৰতো মন্ত্ৰ চন্ত্ৰ একো নাই থেংক ইউ